নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ আজিৰ ভিডিঅ'টোত ক্লাছ 5ৰ ইংৰাজীৰ পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ লেচন নম্বৰ 2 দ্য জয় অফ হেল্পিং পাঠটিৰ অসমীয়া অনুবাদ আগবঢ়াব বিচাৰিছোঁ। তোমালোকে মন দি শুনিবা। আৰম্ভ কৰোঁ। দ্য জয় অফ হেল্পিং। জয় মানে আনন্দ, হেল্পিং মানে সহায় কৰা। দ্য জয় অফ হেল্পিং অৰ্থ হ'ল কাৰোবাক সহায় কৰাৰ আনন্দ, ফূৰ্তি, সহায় কৰাৰ ফূৰ্তি। দ্য স্কুল বেল ৰাং। স্কুলৰ বেল বাজিল। ৰাজু, নিতা এণ্ড গীতা ৰাজ টু স্কুল এজ দে ৱেৰ গেটিং লেট। ৰাজু, নিতা আৰু গীতা স্কুললৈ লৰা ঢপৰা কৰিলে, দৌৰা-দৌৰি কৰিলে, এজ দে ৱেৰ গেটিং লেট, যিহেতু তেওঁলোকৰ স্কুললৈ যোৱা পলম হৈছিল। দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। প্ৰাৰ্থনা সভা ইতিমধ্যে আৰম্ভ হৈছিল। somehow they managed to join the assembly. যিকোনো প্ৰকাৰে, কোনো প্ৰকাৰে বা কোনো ৰকম somehow they managed to join the assembly. তেওঁলোকে এছেম্বলি মানে ইয়াত প্ৰাৰ্থনা সভাৰ কথা কৈছে। তেওঁলোক প্ৰাৰ্থনা সভাত উপস্থিত হ'বলৈ সমৰ্থ হৈছিল। At the end of the assembly, প্ৰাৰ্থনা সভাৰ পাছত the headmaster announced, প্ৰধান শিক্ষকে ঘোষণা কৰিলে। এনাউন্স মানে ঘোষণা কৰা। I have something very important to tell you. মোৰ তোমালোকক এটা কিছুমান বিশেষ গুৰুত্বপূৰ্ণ কথা ক'বলৈ আছে। We all know about the earthquake that occurred yesterday. We all know, আমি সকলোৱে জানো, about the earthquake মানে ভূমিকম্প, যে ভূমিকম্পৰ বিষয়ে that occurred yesterday, যিটো ভূমিকম্প যোৱাকালি সংঘটিত হৈছিল। occurred means সংঘটিত হোৱা। It destroyed many areas in our neighboring district. It destroyed, ই ধ্বংস কৰিছিল, destroyed অৰ্থ ধ্বংস কৰা, many area in our neighboring districts, আমাৰ ওচৰ চুবুৰীয়া জিলাসমূহত এই ভূমিকম্পটোৱে বিস্তৰ ক্ষতি কৰিছিল। People have lost their homes and belongings. জনসাধাৰণে তেওঁলোকৰ ঘৰ হেৰুৱাবলগীয়া হৈছিল। and belongings মানে তেওঁলোকৰ সা সম্পত্তি হেৰুৱাবলগীয়া হৈছিল। Many people have died and many have got injured. Many people have died, বহুতো মানুহৰ মৃত্যু হৈছিল, and many have got injured, আৰু বহুতো আঘাতপ্ৰাপ্তও হৈছিল। So, we must help these people. গতিকে সেইবাবে আমি সেই মানুহখিনিক সহায় কৰা দৰকাৰ। Please contribute whatever is possible for you. অনুগ্ৰহ কৰি তোমালোকে যি পাৰা তাকেই দান বৰঙণি হিচাপে, সহায় হিচাপে আগবঢ়াবা। You can give food items, fresh or dry, water bottles, clothes, money, etc. You can give, তোমালোকে দিব পাৰিবা, food items মানে খাদ্য সামগ্ৰী, fresh or dry শুকান নাইবা সতেজ, water bottles পানীৰ বটল, clothes কাপোৰ কানি, money, etc. টকা পইচাও দিব পাৰিবা। Tomorrow after morning assembly, কালিলৈ মৰ্ণিং এছেম্বলি মানে ৰাতিপুৱাৰ প্ৰাৰ্থনাৰ পিছত, we will collect your contributions, আমি তোমালোকৰ দান বৰঙণিখিনি সংগ্ৰহ কৰিম। and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims. Tomorrow after morning assembly, কালিলৈ ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাৰ পাছত, we will collect your contributions, আমি তোমালোকৰ দান বৰঙণিখিনি সংগ্ৰহ কৰিম। and a team of teachers and students, আৰু ছাত্ৰ আৰু শিক্ষকৰ এটা দল, টিম মানে দল, representing our school, representing শব্দৰ অৰ্থ হ'ল প্ৰতিনিধিত্ব কৰা। কাক প্ৰতিনিধিত্ব কৰিব? our school মানে আমাৰ স্কুলক। will go to the affected area, সেই বান আক্ৰান্ত অঞ্চলবোৰলৈ যাব। and distribute these items among the earthquake victims, আৰু সেই বানপানীত আক্ৰান্ত জনসাধাৰণক জনসাধাৰণৰ মাজত এই বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিব, মানে বিতৰণ কৰিবগৈ। During the lunch break, Nita, Gita and Raju discussed what they would contribute. During the lunch break মানে তোমালোকে নিশ্চয় বুজিছা। লাঞ্চ ব্ৰেকৰ সময়ত নিতা, গীতা আৰু ৰাজুৱে ডিছকাছড আলোচনা কৰিলে
হোৱাট দে উড কণ্ট্ৰিবিউট, তেওঁলোকেনো কি আগবঢ়াব, কি দান দিব, কি বস্তু তেওঁলোকে আৰ্থকুৱেক ভিক্টিমছসকলৰ কাৰণে দিব। ৰাজু, আই উড লাইক টু গিভ ফুড আইটেমছ লাইক ব্ৰেড, বিস্কিটছ এণ্ড ফ্ৰুইট। ৰাজুৱে কৈছিল, আই উড লাইক টু গিভ ফুড আইটেমছ, মই খাদ্য সামগ্ৰী দিবলৈ বিচাৰোঁ। এই খাদ্য সামগ্ৰীবোৰৰ ভিতৰত কি থাকিব? লাইক ব্ৰেড, বিস্কিটছ এণ্ড ফ্ৰুইটছ, ব্ৰেড থাকিব, বিস্কিট থাকিব, এণ্ড ফ্ৰুইটছ মানে ফল মূল থাকিব। গীতাই ক'লে, ডেটছ গ্ৰেট, সেইটো ভাল কাম হ'ব। আই উইল কণ্ট্ৰিবিউট ছাম মনি এণ্ড এ কাৰ্টুন অফ ড্ৰিংকিং ৱাটাৰ, মই অলপ টকা দিম আৰু আই উইল কণ্ট্ৰিবিউট ছাম মনি, মই অলপ পইচা দিম, এণ্ড কাৰ্টুন অফ ড্ৰিংকিং ৱাটাৰ, আৰু খোৱা পানীৰ বটলৰ এটা কাৰ্টুন দিম। নিতা, প্লিজ ছাজেষ্ট হোৱাট আই শুড কণ্ট্ৰিবিউট। নিতাই আকৌ ক'লে, তাই কি বস্তু দিব ভাবিয়ে পোৱা নাই, গতিকে তাই সুধিছে, লগৰ ছোৱালীকেইজনীক কৈছে যে প্লিজ অনুগ্ৰহ কৰি ছাজেষ্ট, মোকো কোৱাচোন, মোক পৰামৰ্শ দিয়া, হোৱাট আই শুড কণ্ট্ৰিবিউট, মইনো কি দিম। ৰাজু, তেতিয়া ৰাজুৱে উত্তৰ দিছে, হয় ডোণ্ট ইউ ব্ৰিং ছাম ক্লথেছ, কিয় তুমি অলপ কাপোৰ আনিব নোৱাৰিবা নেকি? ইউ কেন কালেক্ট ছাম ফ্ৰম ইয়ৰ নেইবাৰ্ছ হোমছ টু, তাৰে কিছুমান কাপোৰ কানি তুমি তোমাৰ ওচৰ চুবুৰীয়া মানুহৰ ঘৰৰ পৰাও আনিব পাৰিবা। ইউ কেন অলছ' কালেক্ট ছাম কণ্টেইনাৰ্ছ টু ষ্ট'ৰ ফুড, তুমি এই খাদ্য সামগ্ৰীখিনি ৰাখিবৰ কাৰণে কণ্টেইনাৰ মানে পাত্ৰ, কণ্টেইনাৰ তোমালোকে ঘৰত সকলোৱে দেখিছা, আমি কোনটো বস্তুক কণ্টেইনাৰ বুলি কওঁ বুজি পাইছা নিশ্চয়। তোমালোকে কি কৰিব পাৰিবা, খাদ্য সামগ্ৰী জমা ৰাখিবৰ কাৰণে কণ্টেইনাৰো আনিব পাৰিবা। ডেট উইল বি অফ গ্ৰেট হেল্প টু দ্য এফেক্টেড পিপুল, আৰু এইটো হ'ব সেই এফেক্টেড মানে বানাক্ৰান্ত মানুহসকলৰ কাৰণে এটা ডাঙৰ সহায়, কিয়নো তেওঁলোকৰ হাতত জোৰে বস্তুটো এৰি থৈ গুচি গৈছে, গতিকে খাদ্য বস্তু কোনোবাই দিলেও হয়তো থ'বলৈও ঠাই নাথাকিব পাৰে, গতিকে খাদ্য থ'ব পৰা যদি কণ্টেইনাৰ দিব পাৰে, পাত্ৰ যদি দিব পাৰে, সেইটো বৰ ডাঙৰ সহায় হ'ব। নিতা, থেংকছ এ লট, বহুত ধন্যবাদ ৰাজু, ফৰ ইয়'ৰ ছাজেশ্যনছ, তোমাৰ পৰামৰ্শৰ বাবে। আই উইল ট্ৰাই টু কালেক্ট হোৱাট ইউ ছাজেষ্টেড, তুমি যি পৰামৰ্শ দিছা সেইখিনি বস্তু সংগ্ৰহ কৰিবলৈ মই চেষ্টা কৰিম। গীতা, কেন এনি ওৱান হেল্প মি ব্ৰিং দ্য বটলছ অফ ৱাটাৰ, কোনোবাই মোক পানীৰ বটলখিনি অনাত সহায় কৰি দিব পাৰিবনে? অৰ শেল আই আস্ক দ্য শ্বপ টু ডেলিভাৰ দেম টু দ্য স্কুল, নাইবা কোনোবা দোকানক মই সেই বস্তুখিনি স্কুলত যোগান ধৰিবৰ কাৰণে ক'ব পাৰিম নেকি? ৰাজু, আই থিংক ইউ কেন টক টু দ্য হেডমাষ্টাৰ, মই ভাবোঁ তুমি প্ৰধান শিক্ষকৰ লগত কথা পাতা। নেক্সট ডে এট স্কুল, পিছৰ দিনা মানে সেই আলোচনা এছেম্বলিৰ পিছদিনাখন স্কুলত অল দ্য চিলড্ৰেন এণ্ড টিচাৰ্ছ এছেম্বলড ইন দ্য স্কুল প্লে'গ্ৰাউণ্ড উইথ দেয়াৰ কণ্ট্ৰিবিউশ্যনছ, সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বস্তুখিনি লৈ স্কুলৰ খেলপথাৰত সমবেত হ'ল। দি হেডমাষ্টাৰ থেংকড অল অফ দেম ফৰ দেয়াৰ ছাপোৰ্ট, প্ৰধান শিক্ষকে তেওঁলোক সকলোকে তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনালে। দি গুডছ ভান এণ্ড টিম অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন, তাৰপিছত দি গুডছ ভান সেই বস্তু অনা গাড়ীখন এণ্ড এ টিম অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ, আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দলটো দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন, সিহঁতৰ ডেষ্টিনেশ্যন মানে হ'ল লক্ষ্যস্থান আছিলে কি, সেই বান আক্ৰান্ত মানুহখিনি য'ত থাকে, শিবিৰ পাতি আছিলে বোধহয়, সেই শিবিৰবোৰ হ'ল তেওঁলোকৰ ডেষ্টিনেশ্যন মানে লক্ষ্য, সেই ডেষ্টিনেশ্যনৰ উদ্দেশ্যে তেওঁলোক আগবাঢ়িলে। ইন এন আৱাৰ দে ৰিচ দ্য আৰ্থকুৱেক এফেক্টেড প্লেচ, এঘণ্টাৰ ভিতৰতে তেওঁলোক সেই আৰ্থকুৱেক এফেক্টেড প্লেচ মানে বানাক্ৰান্ত মানুহ য'ত আছিলে সেই ঠাইডোখৰ পালেগৈ। দে ৱেৰ ভেৰি ছেড এট দ্য প্লাইট অফ মিজাৰী অফ দ্য পিপুল দেয়াৰ, তেওঁলোকে তাত মানুহবোৰৰ দুখ দুৰ্দশা দেখি বৰ দুখ পালে। দে ডিষ্ট্ৰিবিউটেড দ্য থিংছ এমং দ্য পিপুল, তেওঁলোকে মানুহখিনিৰ মাজত বস্তু বিতৰণ কৰিলে। এভৰি ওৱান ৱাজ ভেৰি গ্ৰেটফুল টু ভলণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প, এভৰি ওৱান ৱাজ ভেৰি গ্ৰেটফুল, সকলোৱে কৃতজ্ঞতা প্ৰকাশ কৰিলে টু দ্য ভলণ্টিয়াৰ্ছ অফ দেয়াৰ হেল্প, সেই ভলণ্টিয়াৰসকলক, ভলণ্টিয়াৰ মানে হ'ল স্বেচ্ছাসেৱক, যিসকলে বিনা পইচাৰে
বানাক্ৰান্ত জনসাধাৰণক সহায় কৰিবলৈ গৈছিলে সেইসকলৰ প্ৰতি বানাক্ৰান্তসকলে কৃতজ্ঞতা প্ৰকাশ কৰিলে। The team members felt very happy to have helped the people in distress. টিমত যোৱা মানুহখিনিও টিম মেম্বাৰ্ছ মানে টিমৰ সদস্যসকলেও felt very happy বহুত সুখ অনুভৱ কৰিলে to have helped the people in distress সেই বিপদত পৰা মানুহখিনিক সহায় কৰিবলৈ পায়। ৰাজু said to himself ৰাজুৱে নিজকে ক'লে helping people in need is really a wonderful feeling বিপদত পৰা মানুহক সহায় কৰাটো আচলতে বৰ আচৰিত ধৰণৰ কিছুমান অনুভৱ হয়। The next time I see anyone in such a plight must try to help আৰু ইয়াৰ পিছত মই কোনোবা মানুহ যদি এনেকুৱা বিপদত পৰে তেতিয়া নিজে সহায় কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল আজি মই পাঠটোৰ অসমীয়া অনুবাদটো দিলোঁ বোধহয় তোমালোকে বুজি পাইছা যদি বুজিও পোৱা নাই তেতিয়া মোৰ ভিডিঅ'টোত কমেণ্ট কৰি জানিবলৈ চেষ্টা কৰিলে মই নিশ্চয় কৈ দিম। ধন্যবাদ আজিলৈ আহোঁ।